চিটি বাছত ৰখাৰ দৰে ৰখি 7th ফ্ল'ৰৰ পৰা আহি ফাইনেলি আমি গ্ৰাউণ্ড ফ্ল'ৰ পালোহি আৰু আমি গৈ আছোঁ বজাৰলৈ পাই গ'লোহি ফেঞ্চি বতৰটো দেখি অলপমান বজাৰ চজাৰ কৰোঁ বুলি আহিলোঁ আৰু বজাৰ চজাৰ কৰি পুনৰ উভতিছোঁ আৰু ঘৰত গৈ দেখোঁ ঘৰত প্ৰেংক চলি আছে যিহেতু বাহিৰৰ অৱস্থা দেখি ওলাই যাবলৈ মনেই নাযায় সেয়েহে ঘৰতে বহি কেইডামা আৰু কাৰ্টুন চালোঁ যিহেতু এতিয়া এটা NGOৰ কাৰণে ভাল পুৰণা কাপোৰ অলপমান পেকিং কৰিলোঁ দিবৰ কাৰণে সময়টো চলে 11:30 বাজিলে আমি ডিচাইড কৰিলোঁ যে আজি ডিনাৰটো বাহিৰতে কৰা যায় সেয়েহে আমি আহি এখন খুব ধুনীয়া নেপালী ৰেষ্টুৰেণ্টত পালোহি যাৰ বাহিৰৰ পৰিৱেশটো সাংঘাতিক বেছি ধুনীয়া আৰু সময় যিহেতু হৈ গ'ল পৰিৱেশটো ঠাণ্ডা হৈ আছে এয়াই হৈছে নীলাচল পাকঘৰ মানে এখন নেপালী ৰেষ্টুৰেণ্ট যাৰ ভিতৰ আৰু বাহিৰটো সাংঘাতিক বেছি ধুনীয়া যিহেতু আমি থালি অৰ্ডাৰ কৰিলোঁ আৰু অসমীয়া ষ্টাইলত আমাক থালিখন খুব ধুনীয়াকৈ দিলে যিহেতু ৰাইজে ভাত নাখালে আৰু বাহিৰত আহি কিবাকিবি অলপমান খালে যিহেতু এতিয়া যাবলৈ লৈছোঁ সময় 1টা বাজিছে আৰু আজি মোৰ ইয়াত শেষৰটো দিন কাইলৈ যোৰহাট গৈ আছোঁ তেন্তে কাইলৈ যোৰহাটৰ পৰা লগ পাই আছোঁ তেতিয়ালৈ বাই বাই